মই বৰ কষ্টত আছো মোক চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ক এইগৰাকী পুৰোহিত সৰ্বেশ্বৰ দেৱ শৰ্মা বিগত ৩ বছৰে তেখেতৰ সাৰথি কেৱল বিচনাখনেই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে ব্যক্তিগৰাকী বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত প্যাসকুছিৰ এইগৰাকী পুৰোহিতে সুচিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিবলগীয়া হৈছে সমাজৰ হকে কাম কৰি নিজৰ জীৱন উৎসৰ্গা কৰা ব্যক্তিগৰাকীক কিন্তু আজিলৈ ঢুকি নাপালে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিয়ে পুৰোহিত সৰ্বেশ্বৰ দেৱ শৰ্মা আক্ৰান্ত হৈ আছে হৃদৰোগত লগতে তেখেতৰ দুয়োটা কিডনিও প্ৰায় বিকল হৈ পৰিছে ৰোগীয়া দেহাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনালে ব্যক্তিগৰাকীয়ে 3 বছৰমান ধৰি পঢ়ি আছো অসুখত এটা মহিনা আৰু মাথা গমে পড়লো পৰি মাথা মোৰ প্ৰেছাৰত পড়লো পৰি অক্সিজেন প্ৰেছাৰ একদম বন্ধ হৈ গ'ল পাছত ভাল পাইছোঁ মেডিকেলত যাই এই চিকিৎসা আদি কৰিলোঁ চিকিৎসা কৰি বহুত টকা হ'ল হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী বাবা মই তেওঁ কৈছোঁ মই অলপ দেহাটো ভাল কৰি দিয়ক মোৰ উপায় একো নাই নিৰুপায় মই মোৰ যাতে দেহাটো ভাল হয় মই চলাব পাৰোঁ যাতে মোৰ উপায় একো নাই হাৰ্টৰ দুখ প্ৰেছাৰ কিডনিৰ দুখ ৰক্ষা নাপাওঁ মই এসাঁজ খাই এসাঁজ ভাবিবলগীয়া পৰিয়ালটো বৰ্তমান উপায়হীন চিকিৎসাৰ বাবে আৱশ্যক বহু ধনৰ হাৰ্ট এটেক এবাৰ আহিছে প্ৰেছাৰ ষ্ট্ৰোক আহিছে তাৰপিছত আপোনাৰ কিডনি প্ৰব্লেম হাঁওফাঁও প্ৰব্লেম 4-5টামান বেমাৰ হ'বই সহায় সহযোগ যদি সমাজেও কৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি তেখেতক অলপ সহায় কৰে আমি নথৈ আনন্দিত হ'লো হয় কাৰণ কিয় তেখেতৰ অৱস্থাটো বহুতে বেয়া বৰ্তমান তেখেতৰ ইমানখিনি শক্তি নাই যে তেখেতে আৰু গৈ কিনে ট্ৰিটমেণ্ট কৰিব মুঠতে চলা কোনো উপায় পৰিয়ালত এনেকুৱা ইনকাম নাই কোনো ইনকাম নাই আৰু এতিয়া বৰ্তমান এতিয়া তেওঁৰ 4 লাখ মান টকা ধাৰে হৈছে তেখেতে কেনেকৈ দিব মই স্বাস্থ্যমন্ত্ৰী তথা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰেও যদি অলপমান তেখেতক সহায় কৰে তো আমাৰ নথৈ আমি আনন্দিত হ'লো হয় ডায়েবেটিছ আছে আৰু আপোনাৰ নাৰ্ভৰ কিডনিৰ প্ৰব্লেম আছে আৰু হাৰ্ট এটেক আছে আৰু প্ৰেছাৰ ষ্ট্ৰোকো হৈছে মানে ধনৰ অভাৱ হৈ আছে এতিয়া চৰকাৰৰ পৰা আমি কিবা এটা সাহায্য পালে আমাৰ মানে নথৈ আনন্দিত হ'ম পুৰোহিত কামেৰে ধৰ্মীয় দিশ আগবঢ়াই সমাজ বিশেষ সেৱা কৰা ব্যক্তিজনক কিছু সহায় কৰিবলৈ পৰিয়ালৰ লোকে চৰকাৰ তথা অসমবাসীক আহ্বান জনায় বৰপেটাৰ পৰা মইদুল ইছলাম টাইম 8